Hi, good morning. Today is my birthday. সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো মোৰ কাৰণে স্পেচিয়েল কাৰণ আজি মোৰ জন্মদিন আৰু সেইটো কাৰণে আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু বেক চাইডে দেখিছে নহয় বিচনা পাতি উঠোৱাই নাই এয়া দেখিছে নেন্সি দেউতাক আহোঁতে তাই ফূৰ্তিত ক'বই পৰা নাই সদায় দেউতাক আহিলে এনেদৰে তাই কাপোৰে ঢাকি লয় Happy birthday to you. Happy birthday to you. Thank you. তো ভিডিঅ'টো আজি লৈ আহিছোঁ আজিৰ দিনটো মই কেনেদৰে কটাওঁ বা মই কি কৰিলোঁ সেইখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ আহকচোন চাওঁ আজি শুই থাকোঁতেও ৰাতি 8টা কৰি দিলা বাৰ্থডে কাৰ নহয় বোৱাৰী মোক এতিয়া বাৰ্থডে মই বোৱাৰী কৰি সোনকালে পেলালা ঘৰ দুৱাৰ চাফা কৰি পেলাই গা পা ধুলোঁ আৰু গা পা ধুই উঠি মোৰ থাপনাত চাকি বন্তি জ্বলালোঁ জ্বলাই ভাবিলোঁ নেঘেৰিটিং মন্দিৰলৈ যাওঁ বুলি আৰু সেইটো কাৰণে জল্দিকৈ মই ওলাই ৰেডি হ'লোঁ আৰু আজি যিযোৰ ড্ৰেছ মই পিন্ধিছোঁ সেইযোৰ মই নিজে বনাইছোঁ নিজ হাতে আৰু বাৰ্থডে বুলি আজি সেইযোৰকে মন্দিৰলৈ পিন্ধি যাম বুলি ভাবিছোঁ কেনেকুৱা লাগিছে জনাবচোন এয়া আমি মন্দিৰলৈ গৈ আছোঁ আৰু গৈ পামগৈ আমাৰ ঘৰৰ পৰা দেৰগাঁও নেঘেৰিটিং মন্দিৰলৈ আধা ঘণ্টামান সময় লাগে যিসকল নেঘেৰিটিং মন্দিৰলৈ আহে তেওঁলোকে নিশ্চয় জানে যে ইয়াত বান্দৰ বহুত উৎপাত কৰে আৰু তেওঁলোকক খোৱাবলৈ বাৰু প্ৰসাদ পাতিও দিয়া হয় মই ইয়াত থালিখন ল'লোঁ থালি লৈ মন্দিৰ দৰ্শন কৰিবলৈ কাৰণে গ'লোঁ ইমান ধুনীয়া পৰিৱেশ Oh no. Ayo. চাকিবোৰ জ্বলি জ্বলি নুমাই গৈছিল কাৰণ বতাহ বহুত মাৰিছিলে সেইটো কাৰণে চাকি প্ৰথমে ভালকৈ জ্বলা নাছিল কিন্তু পিছত বাৰু জ্বলিলে মই চাকি ধূপ ধূনা জ্বলালোঁ জ্বলাই ভিতৰ ভাগত আমি সেৱা কৰিবলৈ গ'লোঁ মন্দিৰত আমি সেৱা কৰিম বুলি খালী পেটে অহাৰ কাৰণে বহুত ভোক লাগিছিলে আৰু সেইটো কাৰণে আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ সোমাই আমাৰ নেন্সিয়েহে অৰ্ডাৰ দিবলৈ তাই বিচাৰি ফুৰিছে ইটো অৰ্ডাৰ দিওঁ সিটো অৰ্ডাৰ দিওঁ ফাৰ্ষ্ট টাইম আমি কফি একাপ খাই ল'লোঁ খাই লৈ তেনেকৈ বিশেষ একো অৰ্ডাৰ নিদিলোঁ কিছুমান আমি টুকটাক বস্তু খাই তাৰ পৰা গুচি আহিলোঁ মই যেতিয়ালৈকে মেটেৰিয়েলছৰ বস্তু লৈ আছিলোঁ ঠিকেই আছিলে ভগৱানৰ আশীৰ্বাদ লৈ অহাৰ পাছত আহিল বাৰ্থডে গিফ্টৰ কথা আৰু বাৰ্থডে গিফ্ট বুলি ক'লে মই ফুল বহুত ভাল পাওঁ আৰু যিসকল মোৰ চিনাকি তেওঁলোকে জানে মই কিমান ফুল ভাল পাওঁ আৰু সেইটো কাৰণে আমি গৈ সোমালোঁ এখন নাৰ্চাৰীত ভাবিলোঁ জন্মদিন বুলি এজোপা ফুলকে লৈ যাওঁ আৰু সেইটো কাৰণে তাত গৈ এনেকুৱা কনফিউজ হৈ গৈছোঁ যে কোনজোপা নলওঁ এনেকুৱা হৈ গৈছে মনটো গৈছে সকলোবোৰ লৈ আহিম কিন্তু সকলোবোৰতো আনিব নোৱাৰি এইখন হ'ল নাৰ্চাৰী আৰু সেইটো কাৰণে ফুলবোৰে চাই ফুৰিছোঁ আৰু এইটো নালাগে এই দুটা এইটো কিন্তু ফুল এইবোৰ শেষ হোৱা নাই এইবোৰ ঢেৰ ফুলিব এই ফুলাটো দিয়ক আৰু নফুলা এটা দিয়ক
আমি এজোপা হালধীয়া বাগানভেলি আৰু দুজোপা পিটনিয়া ল'লোঁ। পিটনিয়া দুজোপা ঘৰত গোল ঘৰটোত যিটো মই আগৰ ভিডিঅ'টো দেখাইছোঁ তাত ৰুবলৈ কাৰণে লৈছোঁ। আৰু বাগানভেলি মই এনেও বহুত ভাল পাওঁ। মোৰ ওচৰত বাগানভেলি কালেকশ্যন আছে যদিও মোৰ হালধীয়া ৰংটো নাছিলে, সেইটো কাৰণে মই লৈ ল'লোঁ। আৰু এইটো হৈছে মোৰ বাৰ্থডে স্পেচিয়েল গিফ্ট। আৰু ঘৰত আহি ভাত খাই এনেদৰে আজৰি হয় নেন্সি শুই গ'ল আৰু ময়ো ৰেষ্ট ল'বলৈ কাৰণে ওলালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।